এই টিকেটটো দেখছি না এই টিকেটটো কালি মই তেল ভৰাই থাকোঁতে পল্টন বজাৰত ফ্ৰী গিফ্ট বুলি কৈ এটা টিকেট কাটি দিছিল আজি এই টিকেটটো মাতিছে এটা গিফ্ট পাম বোলে মানে চাও বলকচোন কি গিফ্ট পাম চাও আমি যাই পেলাই উলুবাৰীলৈকে মাতিছে উলুবাৰীত যাই পেলাই আমি চাও কালি পল্টন বজাৰত বিস্তাৰে ডিপুত তেল ভৰাব গৈছিল তেল ভৰাব যাওঁতে মানে তাৰ পৰা এটা ফ্ৰী টিকেট দিছে ডিপুৰ পৰা ফ্ৰী টিকেটটো লোৱাৰ পিছত আজি প্ৰায় 3:20 মানত আমাক তাৰ পৰা কল কৰিছে যে আপোনালোকৰ যে কালি টিকেটটো কাটিছিল তাৰ আপোনালোকৰ কিবা এটা গিফ্ট এটা লাগিছে আপোনালোকে ইমিডিয়েট উলুবাৰীলৈকে আহক এতিয়া আমি দুটাই উলুবাৰীলৈকে গৈ আছোঁ এতিয়া আমি উলুবাৰীলৈকে গৈ আছোঁ কিন্তু কি গিফ্ট আছে কি আছে একো গম পোৱা নাই আৰু কিন্তু বহুত এক্সাইটেড হৈ আছোঁ আৰু এক্সাইটেড হৈ আছোঁ কাৰণ কি গিফ্ট এনেকৈ ফাৰ্ষ্ট টাইম একদম গাঁততে নাই দেৱৰ ময়ো শুই আছিলোঁ গমেই পোৱা নাই তেওঁ জল্দি উঠাই দিছে টিভি কিছু লটাৰী কাটে কিন্তু তেওঁ একো নাপায় এইবাৰ এইটো ফ্ৰী লটাৰী হয় কিন্তু কি বা লাগিছে তেওঁৰ ভাগ্যত তাকেতো আমি এতিয়া গৈ আছোঁ আপোনালোকক মই দেখাই আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব কি পাওঁ আমি ঠাইখিনি ভালকৈ চিনি পোৱা নাই সেইবাবে ভালকৈ সুধি লওঁ এইটো উলুবাৰী ব্ৰিজৰ তলত পুলিচ পইণ্ট ৰেঙনিও আছে লগত পুলিচ পইণ্ট আমি যাই আছোঁ দেখছি না গিফ্ট আনবা যাই আছে গিফ্ট প্ৰায় মানুহে পাইছে তেখেতসকলক কিছুমান গিফ্টৰ লগতে হেল্থ চেকআপ কাৰ্ড দিয়া হ'ব যিখন আমাৰ 1 ঘণ্টা প্ৰগ্ৰাম ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো বুজাই দিয়া হ'ব ঠিক আছে আপোনালোক জনোৱা হৈছিলে 1 ঘণ্টা সময় লাগিব ইয়াতে নামটো আপোনাৰ সম্ভৱ বৈশ্য নিশ্চয় চাইছে আপোনাৰ নামটো মিনাক্ষী বৈশ্য ইন এন এক্সেক্ট টাইমটো জনাই দিছোঁ 3:55 হৈছে 4:55লৈকে আপোনালোকে এক্সিট হৈ যাব পাৰিব ঠিক আছে 1 ঘণ্টা প্ৰগ্ৰাম হয় আমাৰ ববৰ সেটা আপোনাৰ চেয়াৰছ পাইয়ে গিফ্ট পাই গেলো বাহ या देखिए गिफ्ट पालो अनबॉक्सिंग আমি যাই রুমত আমি ৰুম পাই গ'লো এতিয়া কি আছে আনবক্সিং কৰিবলৈ তামাম এক্সাইটেড এতিয়া আমি আনবক্সিং কৰোঁ ভিডিঅ'টো তেতিয়া আনবক্সিং কৰা এক্সাইটেড হৈ আছোঁ তামাম কিবা আছে চাও কি আছে প্ৰথম এনে যদি পইচা দি কিনে টিকেট কাটো না নাপাওঁ কোনো দিনে কালি ফ্ৰী টিকেট কাৰণে পাইছোঁ আন্দাজ ভাগ্যখন কম নহয় কিন্তু আমাৰ মালিকৰো ভাগ্যখন আছে পল্টন বজাৰ তেল ডিপু তাকো 1 লাখৰ ভিতৰত 10টা বাচিছে তাকো 10 নম্বৰত পড়ছে কাৰেক্ট মিঠাই আছে নেকি তাকেতো কিবা আছে হাও কি ও গিলাস
গিলাস না বাটি যি কি নহওক বেয়া লাগা বঢ়িয়া। নাই যি কি নহওক ন সৰু বস্তু হ'লেও আৰু কি আছে আৰু সৰু বস্তু হ'লেও একো নাই তোমাৰ ভাগ্য কাৰণে ডাঙৰ কথা 1 লাখৰ ভিতৰত যি তুমি চিলেক্ট হৈছ 3টা আছে কি হ'ব পাৰিম চাহ খাব তিনটা পাৰিম মানে এটা থৈ দিবা লাগিল চাহ খাব পাৰিম আমি দুজনে মানে 2টা হ'লে যদি যি কি নহওক ন মনটো ভাল লাগিল আৰু তাকো ফ্ৰী টিকেট তাকো 1 লাখৰ ভিতৰত তুমি চইচ হৈছা তাৰ বাবে থেংক ইউ দিবা লাগে আৰু তুমি কি আৰু একো নাই দিয়া যি কি নহওক ন আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'লৈ অতি সোনকালে লগ পাম তেওঁতো একদম গীত চোৱাতে বিজি পিনে তেওঁ দিয়াই নাই মাথাত বাই বাই এইখানো দিছে এখন